फ्रेंड्स स्वागतम जनाइছো মোৰ অন্য এটা ভিডিঅ'লৈ সো फ्रेंड्स আজি মই আপোনালোকৰ বাবে লৈ আহিছো স্ক্ৰিন প্ৰিন্টিংৰ ভিডিঅ' মইনো কেনেদৰে স্ক্ৰিন প্ৰিন্টিং কৰো কাপোৰত তাকে আপোনালোকক দেখুৱাও বুলি ভাবিছো সো फ्रेंड्स বলকচোন তেতিয়াহলে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো স্ক্ৰিন প্ৰিন্টিং কৰিবলৈ মই লৈছো এখন স্ক্ৰিন এখনৰ মই এই ফুলপা কৰিম এপা আৰু লাগিব এজু গগা কাপোৰ এজুত কৰিম আৰু ৰিডিউসাৰ অয়েল আৰু এটা কালাৰ গ্ৰীন কালাৰ কৰিম মই আৰু এডাল ব্ৰাছ লাগিব আৰু এখন প্লেট আৰু এখন চামুচ লাগিব সো फ्रेंड्स মইনো কিদৰেনো কৰো কিদৰেনো কালাৰ মিক্স কৰো তাকে আপোনালোকক দেখুৱাম বুলি ভাবিছো সো फ्रेंड्स বলকচোন ফাৰ্স্টে মই এইদৰে কাপোৰ পাৰি লৈছো তাৰ পাছত মই কাপোৰখন এইদৰে পাৰি লৈছো তাৰ পাছত মই হেয়াৰ ড্ৰায়াৰ এটা লৈ এইদৰে স্কিনখন অলপ শুকুৱাই লৈছো যেহেতু স্কিনখন হেমেকি থাকে এইদৰে শুকুৱাই লোৱাটো অলপ জৰুৰী আপোনালোকে স্কিনখন ৰ'দটো দি শুকুৱাব পাৰে তাৰ পাছত মই কালাৰটো খুলি অলপ কালাৰ পেলেটখনত চামুচেৰে উলিয়াই লম তাৰ পাছত ৰিডিউসাৰ অয়েল অলপ দি দিম আপোনালোকে ৰিডিউসাৰ অয়েলটো বেছিকৈ নিদিব বেছিকৈ দিলে কালাৰটো পাতল হৈ যোৱাৰ সম্ভাৱনা থাকে পাতল হৈ গলে বিয়পি যাব এতিয়া মই কালাৰখিনি ভালদৰে মিক্স কৰি লম এয়া মোৰ কালাৰ মিক্স কৰা হৈ গৈছে তাৰ পাছত স্কিনখন কাপোৰখনত এইদৰে পাৰি কালাৰ অলপ দি ব্ৰাছেৰে ঘঁহি দিছো আপোনালোকে দুবাৰ বা তিনিবাৰ ঘঁহিব বেছিকৈ ঘঁহিলে স্কিনখন বেয়া হৈ যোৱাৰ চান্স থাকে এয়া মোৰ ফুলপাহ ধুনীয়াকৈ হৈ গৈছে চাওকচোন কিমান মৰম লাগিছে ফুলপাহ এবাৰ মই নেক্সট ফুলপাহ বনাম আপোনালোকে ফুলৰ ডিজাইনবোৰ এটা আন্দাজ মতে বহুৱাব নহলে চক পেন্সিলেৰে দাগ দি ল'ব যতে ততে যদি ফুলৰ ডিজাইনবোৰ বহুৱাই দিয়া হয় ফুলৰ ডিজাইনটো দেখিবলৈ বেয়া হৈ পৰে সেইবাবে আপোনালোকে নিজে আন্দাজ কৰি ল'ব নহলে চক পেন্সিলেৰে দাগ দি ল'ব এখন মোৰ মেখেলাখন কমপ্লিট হৈ গৈছে ইয়াৰ ফুলটো চাওকচোন কিমান মৰম লাগিছে ইমান অকমান ওচৰৰ পৰা দেখাই দিছো
মোৰ কাপোৰযোৰ আধা আধি হৈ গৈছে। এতিয়া সোঁমাজৰ ফুলখিনি দিবলৈ বাকী আছে। এবাৰ মই সোঁমাজৰ ফুলখিনি দি দিম। এয়া মোৰ কাপোৰযোৰ সম্পূৰ্ণ হৈ গৈছে। চাওকচোন ফ্ৰেণ্ডছ, কিমান মৰম লাগিছে কাপোৰযোৰ। আৰু গৰমৰ দিনত এনেকুৱা ধৰণৰ কাপোৰবিলাক সকাম নিকাম খাবলৈ পিন্ধি যাবলৈ খুবেই আৰামদায়ক হৈ পৰে। আৰু ফ্ৰেণ্ডছ, আপোনালোকক যদি এনেধৰণৰ স্ক্ৰীন প্ৰিণ্টিঙৰ কটনৰ যোৰা লাগে, আপোনালোকে মোৰ হোৱাটছএপ নম্বৰত কণ্টেক্ট কৰিব পাৰে। আৰু মোৰ কেইযোৰমান নিজে কৰা কাপোৰৰ ডিজাইন আপোনালোকক দেখুৱালোঁ। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। চ' ফ্ৰেণ্ডছ, আজিলৈ আহোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম। আজিলৈ ধন্যবাদ।